কবিতাৰ শিৰোনাম তোমাৰ অপেক্ষাত। কথা ভাৰ্গৱ প্ৰধান, আবৃত্তি জিতেন বৰা। বহুদিনে হ'ল তোমাৰ অপেক্ষাত আজিও ৰৈ আছো। অতীতৰ তোমাৰ লগত পাৰ কৰা মুহূৰ্তবোৰৰ কথা ভাবি উন্মনা হয় মোৰ মন। বহুদিনৰ পাছত দিচাং নদীৰ পাৰত আছো আজিও বহি, আৰু সেই পাৰত ফুলি থকা হাজাৰ কৃষ্ণচূড়া ৰাধাচূড়া ফুলে মাতে ৰিঙিয়াই। আবেলিৰ ফিৰফিৰে বতাহত ঢৌ তুলি নাচিছে, ফুলৰ ডালবোৰ সঁহাৰি জনাই হাউলি পৰিছে। আকৌ দেখোন কিনকিনীয়া বৰষুণৰ টোপাল পৰিছে। বৰষুণ যাক মোৰ অপেক্ষাত ৰৈছিল নেকি? কাৰণ মই যে ভাল পাওঁ তিতি। মোৰ পিন্ধি থকা বোকাচাৰটো লিপিত খাইছে গাত, তথাপিও ভাল পাওঁ। মাথো ভাল পোৱাৰ ৰামধেনুৰ চৌদিশে আজিও আছো ৰৈ, তোমাৰ অপেক্ষাত, তোমাৰ অপেক্ষাত।